নমস্কাৰ সকলোকে আৰু এটা পুলিচৰ সাৰ্কুলাৰ দিছে মেঘালয় শিলঙৰ পৰা তলপিতে দেখুৱাই দিছো মোড অফ এপ্লিকেশন এটো অনলাইন থ্ৰু হ'ব আৰু এপ্লিকেশন লোৱা তাৰিখ 1/4/2024 ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আছে 30/4/2024 তাৰিখ লৈকে ইয়াৰ লগতে কৈ দিও এপ্লিকেশন ফিস হ'ব 150 টকা ইয়াত ভালেগিটা পোষ্টৰ উল্লেখ কৰা হৈছে মই আপোনালোকক দেখুৱাই দিছো ইয়াত চাওক আপোনালোকে তলপিনে দেখা পাইছে এবি গ্ৰুপ এবিৰ ফুল ফৰ্ম হৈছে আৰ্ম ব্ৰাঞ্চ আৰু আৰ্ম ব্ৰাঞ্চ আৰ্ম ব্ৰাঞ্চ জিহতৰ হাতত হাতিয়া থাকিব হিয়তক আৰ্ম ব্ৰাঞ্চ বুলি কয় আৰু জিহতৰ হাতত হাতিয়া নাথাকিব হিয়তক আৰ্ম ব্ৰাঞ্চত বিভাগ কৰা হয় ইয়াত চাওক সাব ইন্সপেক্টৰ ইয়াৰ কাৰণে 76 টা পোষ্ট দিয়া হৈছে ভ্যাকেন্সি দিয়া হৈছে আৰু তলপিনে চাওক আৰ্ম ব্ৰাঞ্চ কনস্টেবল 720 টা ফায়াৰম্যান 195 ড্ৰাইভাৰ ফায়াৰম্যান মেল 53 ফায়াৰম্যান মেকানিক মেল ক্যান্ডিডেটৰ কাৰণে দিয়া হৈছে 26 টা পোষ্ট এমপি আৰু অপাৰেটৰৰ কাৰণে দিয়া হৈছে 205 টা পোষ্ট আৰু সিগন্যাল বিএন অপাৰেটৰৰ কাৰণে দিয়া হৈছে 56 টা পোষ্ট এনেকৈ 1255 টা পোষ্ট দিয়া হৈছে আৰু পে স্কেলটো দিয়া হৈছে চাওক ৰিভাইজ পে দিব 22200 টকাৰ পৰা 52400 টকা লৈ পে স্কেল থাকিব আৰু লগতে আদাৰ এলাউন্স যিমানবোৰ আছে সেইবোৰ পাই যাব এবাৰ এবি ক্যাটাগৰীত দিয়া হৈছে চাওক আৰ্ম ব্ৰাঞ্চত দিয়া হৈছে হিয়তৰ কাৰণে পে স্কেল পে লেভেল 3 ৰিভাইজ পে ষ্ট্ৰাকচাৰ 20600 টকাৰ পৰা 48700 টকা লৈকে পে স্কেল থাকিব তাৰ লগতে গ্ৰেড পে ডিএ ইত্যাদিবোৰ থাকিব তলপিনে দেখাই দিছো নেম অফ দা পোষ্ট আৰু ইফালে ভ্যাকেন্সি কিটা দিয়া হৈছে আৰ্ম ব্ৰাঞ্চ কনস্টেবল বিএন কনস্টেবল এমপি আৰু জিডি কনস্টেবল হেণ্ডিম্যান এনেকৈ দিয়া হৈছে 1494 টা আৰু ড্ৰাইভাৰ কনস্টেবল মেলৰ কাৰণে দিয়া হৈছে 143 টা ইয়াত টোটাল পোষ্ট হ'ব 1637 টা এই পোষ্ট কেটাৰ কাৰণে আপোনালোকে যদি ইন্ডিয়ান সিটিজেন হয় তেনেহলে আবেদন কৰিব পাৰিব ইয়াত অকল মেঘালয়ৰ ক্যান্ডিডেটে আবেদন কৰিব পাৰিব হেতু কথা নহয় ইয়াত ক্যাটাগৰী ওয়াইজ পোষ্ট কিটা ভগাই দিছে আপোনালোকে চাই লব ইয়াত আনৰিজাৰ্ভ কাৰণে দিয়া হৈছে এইটা পোষ্ট আৰু এটো খাসি আৰু জয়ন্তিয়া এই দুটা কাৰণে এই কিটা পোষ্ট ৰিজাৰ্ভেশন কৰা হৈছে আৰু এটো গাৰো ক্যান্ডিডেটৰ কাৰণে দিয়া হৈছে আৰু ইয়াত এচসি ওএসটি ক্যান্ডিডেটৰ কাৰণে দিয়া হৈছে এনেকৈ টোটাল ভ্যাকেন্সি কিটা দিয়া হৈছে আপোনালোকে চাই লব এতিয়া চাওক পোষ্ট কেটাৰ কাৰণে কিমান যোগ্যতা লাগিব এলিজিবিলিটি কিমান লাগিব এটো দেখুৱাই দিছে তলপিনে চাওক ইউবিএসআই মেল এণ্ড ফিমেল ক্যান্ডিডেটৰ কাৰণে এজ লিমিটটো দিয়া হৈছে 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশনাল কোৱালিফিকেশন লাগিব বিএ পাস হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আৰু ইয়াত হাইটটো দিয়া হৈছে এসটি নাইবা এচসি শিডিউল ট্ৰাইব অফ মেঘালয়া হিয়তৰ কাৰণে 157 সেন্টিমিটাৰ লাগিব আৰু মেল ওপেন ক্যান্ডিডেটৰ বাবে 162 সেন্টিমিটাৰ লাগিব আৰু ফিমেল ক্যান্ডিডেটৰ এসটি এচসি ইনক্লুডিং আদাৰ শিডিউল ট্ৰাইব অফ মেঘালয়ৰ যিমানবোৰ শিডিউল ট্ৰাইব আছে হিয়তৰ কাৰণে 152 সেন্টিমিটাৰ হলে হ'ব ফিমেলৰ কাৰণে আৰু ওপেন আৰু আদাৰ জেনাৰেল যিমানবোৰ ক্যান্ডিডেট থাকিব হিয়তৰ কাৰণে 157 সেন্টিমিটাৰ লাগিব এটো ফিমেলৰ কাৰণে আৰু তলপিনে দেখুৱাই দিছো ৰেংক কিটা দিয়া হৈছে ইফালে আৰ্ম ব্ৰাঞ্চ কনস্টেবল ফায়াৰম্যান ড্ৰাইভাৰ ফায়াৰম্যান এমপি আৰু অপাৰেটৰ এনেকৈ দিয়া হৈছে ইহতৰ বয়স লাগিব 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত আৰু কোৱালিফিকেশন লাগিব 12 পাস 10+2 পাস লাগিব আৰু মেল ক্যান্ডিডেটৰ বাবে এচসি এসটি আৰু শিডিউল ট্ৰাইব অফ মেঘালয়া ক্যান্ডিডেটৰ বাবে 157 আৰু যিমানবোৰ আদাৰ্স ক্যান্ডিডেট আছে সিহঁতৰ কাৰণে 162 সেন্টিমিটাৰ লাগিব এনেকৈ ফিমেলৰ কাৰণে দিয়া হৈছে এচসি এসটি আৰু শিডিউল ট্ৰাইব অফ মেঘালয়াৰ কাৰণে 152 সেন্টিমিটাৰ আৰু ওপেন যিমানবোৰ আছে এইবোৰ 157 সেন্টিমিটাৰ লাগিব আৰু আৰ্ম ব্ৰাঞ্চ কনস্টেবল বেটেলিয়ন কনস্টেবল ড্ৰাইভাৰ কনস্টেবল হেণ্ডিম্যান কনস্টেবল হিয়তৰ কাৰণে 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ক্লাছ 10 পাস হলে আবেদন কৰিব পাৰিব আৰ্ম ব্ৰাঞ্চৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাস লাগে আৰু আৰ্ম ব্ৰাঞ্চৰ কাৰণে ক্লাছ 10 পাস হলে আবেদন কৰিব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকক ৰিটেন এক্সামিনেশন হ'ব কি সাবজেক্টৰ ওপৰত হ'ব কিমান মাৰ্কছৰ ওপৰত হ'ব ইয়াত চাওক এ আৰু বি দুটা গ্ৰুপ দিয়া হৈছে দুটা গ্ৰুপৰে ৰিটেন এক্সামিনেশনৰ ডিটেইলছ কিনি দিয়া হৈছে ইয়াৰ আগতে আপোনালোকক কৈ দিও যেটো মেঘালয়ৰ ওয়েবসাইট আছে তাত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু কোনটো ডেটত এক্সামিনেশন হ'ব গটেইখিনি নটিফিকেশন পাই থাকিব আৰু এই সাৰ্কুলাৰ বিষয়ে যদি কোনো ধৰণৰ নটিফিকেশন মই বিচাৰি পাও আপোনালোকৰ আগত ভিডিও বনাই শেয়াৰ কৰি দিম আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব যেতিয়া মই নতুন ভিডিও আপলোড কৰিম পোনপটে আপোনালোকৰ ওচৰত নটিফিকেশন গুচি যাব এতিয়া দেখুৱাই দিব বিচাৰিছো ৰিটেন এক্সামিনেশন ফৰ ইউবিএসআই পোষ্টৰ কাৰণে তিনিটা এক্সাম হ'ব জেনাৰেল ইংলিশ ইনক্লুডিং প্ৰিচি ৰাইটিং এছে ৰাইটিং ড্ৰাফটিং এণ্ড ইংলিশ গ্ৰামাৰ মেট্ৰিকুলেশ্যন ষ্টেণ্ডাৰ্ড
মেট্ৰিক লেভেলৰ গ্ৰামাৰ থাকিব আৰু 150 মাৰ্কছ থাকিব ইংলিছত জেনাৰেল ইংলিছত আৰু 2 নম্বৰটো দিয়া হৈছে এলিমেণ্টাৰী মেথমেটিক্স ৰিজনিং এণ্ড বেসিক সায়েন্স ইয়াৰ ওপৰত থাকিব 50 মাৰ্কছ জেনাৰেল নলেজত থাকিব 100 মাৰ্কছ টোটাল 300 মাৰ্কছ হ'ব আৰু 3 ঘণ্টা সময় দিয়া থাকিব ইয়াৰ পিছত 2 নম্বৰটো চাওক ৰিটেন এক্সামিনেশ্যন হ'ব ইউবি গ্ৰুপৰ কাৰণে আনাম ব্ৰাঞ্চৰ কাৰণে যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ আছিল হিয়তৰ কাৰণে থাকিব 3 পেপাৰ ইংলিশ গ্ৰামাৰ এণ্ড ইউজেছ 2 নম্বৰ থাকিব এৰিথমেটিক এলিমেণ্টাৰী সায়েন্স আৰু 3 নম্বৰ থাকিব জেনাৰেল নলেজ ইয়াত টোটাল মাৰ্ক থাকিব 300 আৰু প্ৰত্যেকটোতে 100 মাৰ্ক কৰি থাকিব টোটাল 300 মাৰ্ক থাকিব আৰু সময় দিয়া হ'ব 90 মিনিট এতিয়া 4 নম্বৰ পইণ্টটো দিয়া হৈছে ৰিটেন এক্সামিনেশ্যন ফৰ এবি গ্ৰুপৰ যিহতে আবেদন কৰিব হিয়তে অকল মেট্ৰিক পাছ হলে আবেদন কৰিব পাৰিব ইয়াত চাওক পেপাৰ এটা পেপাৰে থাকিব আৰু কম্প্ৰেছিং অফ এলিমেণ্টাৰী এণ্ড বেসিক নলেজ অফ ইংলিছৰ সাধাৰণ জ্ঞান আৰু প্ৰাথমিক জ্ঞানটো থাকিব লাগিব বেসিক এৰিথমেটিক এণ্ড বেসিক জেনাৰেল এৱাৰনেছ যেটো পাটি গণিত কয় সাধাৰণ গণিত যেটো আছে সেই গণিতৰ ওপৰত থাকিব প্ৰশ্ন This paper will be multiple choice question আৰু এটো OMR sheetত question হ'ব এটা প্ৰশ্নৰে 3-4টা কৰি উত্তৰ দিয়া থাকিব তাৰ পৰা বিচাৰি শুদ্ধ উত্তৰটো বাছি দিব লাগিব টোটাল মাৰ্ক থাকিব 150 আৰু এটো কমপ্লিট কৰিব লাগিব 1 ঘণ্টাৰ ভিতৰত 60 মিনিটত আৰু ইয়াত আছে 17 নম্বৰ পইণ্টটো দিয়া আছে বোনাস মাৰ্ক যিহতে হোম গাৰ্ড ভলান্টিয়াৰ কৰিছে বা এনসিসি সাৰ্টিফিকেট আছে বি বা সি হিয়তৰ কাৰণে বোনাস মাৰ্ক পাব আৰু স্পৰ্ট পাৰসন যদি থাকে হিয়তৰ কাৰণে কিন্তু বোনাস মাৰ্ক পাব আৰু হেকত জনাই দিব বিচাৰিছো কেনেকৈ আপোনালোকে আবেদন কৰিব আবেদন কৰাৰ কাৰণে যেটো লিংক আছে সেই লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে আবেদন কৰি ল'ব পাৰিব আৰু মেঘালয়ৰ পুলিচৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব এতিয়া দেখুৱাই দিছো আবেদন কৰোতে কি কি ডকুমেন্টস লাগিব 1 ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এট দা টাইম অফ পাৰ্সোনাল ইন্টাৰভিউ যেতিয়া পাৰ্সোনাল ইন্টাৰভিউ হ'ব তেতিয়া এটা পাসপোৰ্ট সাইজ ফটো লাগিব আৰু নতুন উঠা ফটো হ'ব লাগিব আইডি প্ৰুফ লাগিব আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি কাৰ্ড ড্ৰাইভিং লাইসেন্স পান কাৰ্ড ইত্যাদি 3 নম্বৰ দিয়া হৈছে এচসি এসটি ওএসটি সাৰ্টিফিকেট লাগিব এস সাৰ্টিফিকেট এস টু ক্যালকুলেট কৰাৰ কাৰণে সাৰ্টিফিকেট লাগিব এসএসএলসি নাইবা এসএসএলসি সাৰ্টিফিকেট এডমিট কাৰ্ড সাৰ্টিফিকেট ফৰ হাইয়েষ্ট কোৱালিফিকেশন যদি হাইয়েষ্ট কোৱালিফিকেশন আছে হিয়তৰ সাৰ্টিফিকেট দিব লাগিব আৰু এডিশনাল যদি কোনো কোৱালিফিকেশন আছে সেইবোৰ সাৰ্টিফিকেট দিব লাগিব নো অবজেকশন সাৰ্টিফিকেট গভৰ্নমেন্ট এমপ্লয় যদি আপুনি গভৰ্নমেন্ট চাকৰি কৰি আছে তেনেহলে এনওসি লাগিব আৰু যদি আপোনালোকৰ কোনো ধৰণৰ বোনাস মাৰ্ক বিচাৰে তেনেহলে তাৰো সাৰ্টিফিকেট লৈ যাব লাগিব এনসিসি সাৰ্টিফিকেট হলে এনসিসি সাৰ্টিফিকেট লৈ যাব লাগিব ভলান্টিয়াৰ যদি কৰিছে হোম গাৰ্ড ভলান্টিয়াৰ তেনেহলে হোম গাৰ্ড ভলান্টিয়াৰৰ সাৰ্টিফিকেট লৈ যাব লাগিব আৰু যদি কোনো স্পৰ্ট পাৰসন আছে তেনেহলে স্পৰ্টৰ সাৰ্টিফিকেট লৈ যাব লাগিব আৰু হেকত দেখুৱাই দিব বিচাৰিছো স্কেম অফ ৰিক্ৰুটমেন্ট টেষ্ট এবি গ্ৰুপৰ কাৰণে দিয়া হৈছে দুটা গ্ৰুপৰ কাৰণে দিছে ইউবিএছআইৰ কাৰণে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত থাকিব 100 মাৰ্ক আৰু ৰিটেন এক্সামিনেশ্যন থাকিব 300 মাৰ্ক আৰু ইন্টাৰভিউত থাকিব 50 মাৰ্ক এনেকৈ 450 ৰ পৰা মেৰিট লিষ্ট বনোৱা হ'ব তলৰ পিনে দেখাই দিছো ইউবি ক্যান্ডিডেট যিকিটা আছিল ইউবি কনস্টেবল ফায়াৰম্যান ড্ৰাইভাৰ এনেকৈ হিয়তৰ কাৰণে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত থাকিব 100 মাৰ্ক ৰিটেন এক্সামিনেশ্যন থাকিব 300 আৰু ইন্টাৰভিউত থাকিব 50 এনেকৈ 450 মাৰ্কছৰ পৰা মেৰিট লিষ্ট বনোৱা হ'ব আৰু এবি কনস্টেবল যিহতে আছিল এবি ক্যাটাগৰী যিহতে আছিল হিয়তৰ কাৰণে ফিজিক্যাল এফিচিয়েন্সি টেষ্টতে হ'ব 250 মাৰ্ক ৰিটেন এক্সামিনেশ্যন হ'ব 150 আৰু ইন্টাৰভিউত হ'ব 50 এনেকৈ 450 ৰ পৰা মেৰিট লিষ্ট কৰা হ'ব আপোনালোকে যদি এনেকুৱা ধৰণৰ চাকৰি নতুন ভিডিও পাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব